বিশেষ হেলিকপ্টাৰেৰে গুৱাহাটীৰ পৰা পোনে পোনে গৌৰীপুৰ চহৰৰ খেলপথাৰত অৱতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হেলিপেডৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লৈ যোৱা হয় মতিয়াবগ হাৱাখানা মহললৈ। দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ পিছত আজি গৌৰীপুৰৰ মতিয়াবগ হাৱাখানাত উপস্থিত হ'ল ৰাজ্যৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে ধুবুৰী জিলাৰ জিলা উপায়ুক্ত জিলা আৰক্ষী অধীক্ষক গৌৰীপুৰৰ চুকে কোণে অসম আৰক্ষী কেন্দ্ৰীয় সেনা বাহিনীক এনেদৰে নিয়োগ কৰা পৰিলক্ষিত হৈছে, যাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগমনত কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আদৰি লৈ যায় গৌৰীপুৰৰ বিধায়ক নিজনুৰ ৰহমান, প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, প্ৰাক্তন মন্ত্ৰী মহিবুল হক, বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, BTR কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায়ৰ লগতে বহুতো দলীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। চাওক এই প্ৰতিবেদন। গৌৰীপুৰৰ পৰা চাহাবুদ্দিনৰ ৰিপৰ্ট, BBC বগৰীবাৰী লাইভ।